লামডিঙত নষ্টালজিক জুবিন দা লামডিং বুলি ক'লে মই এটা কথা মনত পৰে সৰুতে my father was a magistrate in Karimganj so মই 8 বছৰ আছো ইয়াত 8 years আৰু সদায় লামডিঙত আমি ট্ৰেইন চেঞ্জ কৰিব লাগে ট্ৰেইনত আহোঁ আৰু বিৰাট ভিৰ থাকে that was the most crucial part মানে ট্ৰেইনখন খুব কম সময় ৰয় আৰু এবাৰ আমি খিৰিকীয়েদি সোমাবলগীয়া হৈছে আমাৰ যিবিলাক কুলি থাকে বস্তু উঠাই আমাক খিৰিকীয়েদি ভৰাই দিছে মোক ভৰাই দিছে দেউতা উঠিলে মোৰ ভণ্টিক ভৰাই দিছে জংকি তাই নাই আজি মোৰ মাক ভৰাই দিছে উঠাই সৰু ভণ্টি আছিলে কোচত তাইকো ভৰাই দিছে চ' লামডিং বুলি ক'লে মই সেই কথাবিলাক মনত পৰে আমি প্ৰায় তেতিয়া বছৰ দুবাৰ তিনিবাৰ যাওঁ যোৰহাট যাওঁ গুৱাহাটী যাওঁ চ' আহোঁতে সদায় লামডিঙত উই চেঞ্জ দ্য ট্ৰেইন লামডিঙত জুবিনৰ অনুষ্ঠান হ'ল ছুপাৰহিট কিছুমান মানুহে এই প্ৰগ্ৰেমটো লৈ যি উৎপাত কৰিলে তাৰ কাৰণে মই আচলতে হাঁহি দিওঁ একো নাই আই জাষ্ট স্মাইল ইটছ নাথিং আৰু অসমীয়া বঙালীলৈ হিন্দু মুছলিমলৈ অসমত অন্ততঃ এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা বেলেগ জেগাত হৈছে আমাৰ ইয়াত নহয় আৰু ইনফেক্ট মই থকালৈকে নহয় Thank you. Stadium to Iman, the keep on we'll play here. Next year, no, it was okay. September, October time. Football খেলিব আহিম মোৰ এটা সপোন আছিলে যে মই World Cup ফুটবল চাম লাইফত মই গৈ আছো এবাৰ 18 তাৰিখে মই 3খন মেচ চাবলৈ গৈ আছো আৰু তাত মই ইণ্ডিয়ান জাৰ্চি পিন্ধি যাম